নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক দিৱসত অনশনত বহিব টিউটৰ শিক্ষক কৰ্মচাৰী যৌথ মঞ্চ। সদৌ অসম পাৰিকৃত শিক্ষক টিউটৰ আৰু কৰ্মচাৰী যৌথ মঞ্চৰ শিক্ষকসকলে অহা 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনাই প্ৰতীকী অনশন কৰিব। আজি সংগঠনটোৱে এটা বিবৃতিযোগে জনোৱা মতে বিগত 20-30 বছৰ ধৰি অসম চৰকাৰৰ নীতিৰ আধাৰতে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত বিনা পাৰিশ্ৰমিকেৰে বহু শিক্ষকে পাঠদান কৰি আহিছিল। কিন্তু চৰকাৰে পাৰিকৃত আইন 2017 আৰু সংশোধনী 2018 আধাৰত উক্ত শিক্ষাগুৰুসকলৰ একাংশ পদবোৰ 2021 চনৰ 5 ফেব্ৰুৱাৰী আৰু 30 নৱেম্বৰত টিউটৰ শিক্ষক হিচাপে প্ৰাধিকৰণ কৰে। ইপিনে পূৰ্ণ মৰ্যাদাৰ শিক্ষক হোৱাৰ বাবে বৰ্তমান সময়ত চলিত কিছুমান নতুন অৰ্হতাৰ চৰ্ত শিক্ষকসকলৰ ওপৰত জাপি দিয়া হৈছে। কিন্তু বয়োজ্যেষ্ঠ শিক্ষকসকলে এই চৰ্তবোৰ পূৰণ কৰা অসম্ভৱ হৈ পৰিছে। তদুপৰি এই শিক্ষানুষ্ঠানসমূহত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰীসকলৰ অৰ্হতা থকা সত্ত্বেও তেওঁলোকৰ পদৰ পূৰ্ণ মৰ্যাদা প্ৰদান কৰা নহ'ল। টিউটৰসকল আৰু অনা শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে শিক্ষামন্ত্ৰীৰ লগতে কেইবাগৰাকী উচ্চপদস্থ শিক্ষা বিষয়াক সাক্ষাৎ কৰি কেইবাবাৰো দাবী জনোৱা হয় যদিও আজিলৈকে কোনো ধৰণৰ সদুত্তৰ পোৱা নগ'ল। যোৱা 19 জুলাইত ৰাজভৱন চলক কাৰ্যসূচীৰে ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা নাই। সেয়েহে টিউটৰ শিক্ষকৰ লগতে অনা শিক্ষক কৰ্মচাৰীসকলে শিক্ষক দিৱসৰ দিনাই পুৱা 10 বজাত প্ৰতীকী অনশন কৰিব। উক্ত কাৰ্যসূচীত সকলো পৰ্যায়ৰ টিউটৰ শিক্ষক আৰু অনা শিক্ষক কৰ্মচাৰীক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সদৌ অসম শিক্ষক টিউটৰ আৰু কৰ্মচাৰী যৌথ মঞ্চৰ সভাপতি অতুল চন্দ্ৰ ডেকা, সম্পাদক ৰাজু কলিতা আৰু সহকাৰী সম্পাদক কুলদীপ দাসে।